নমস্কাৰ সকলোকে আৰু পোনপ্ৰথমতে মই সকলোকে কাতি বিহুৰ ওলগ জনালোঁ, শুভেচ্ছা জনালোঁ। আজি মোৰ এটা খুব মানে কি ক'ম, পুৰণা কিছুমান কথা মনত পৰিলে দেই। মই এতিয়া অফিচত আছোঁ আৰু অফিচত মই মোৰ ছিনিয়ৰ কলিগ এগৰাকীৰ লগত মানে পুৰণা কথা কিছুমান পাতি আছিলোঁ, কাতি বিহুৰ মেমৰিজ পাতি আছিলোঁ দেই। তাকে ময়ো মোৰ কিছুমান কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আজি। যিহেতু আজিৰ যুগত যোনটো মোৰ ঘৰতো এজন ভাইটি আছে, মোতকৈ সৰু হয় বহুত, সিহঁতৰ জেনেৰেশ্যনটোৱে সেইখিনি বস্তু কেতিয়াও মানে এক্সপিৰিয়েঞ্চ কৰা নাই যোনটো আমি কাতি বিহুৰ সময়ত কৰিছিলোঁ। এতিয়া মানে কাতি বিহুটো এটা নৰ্মেল কি হৈ গৈছে যে যদি আপুনি ফ্লেটত থাকে, ফ্লেটত মানে এটা টাবত তুলসীৰ তলত চাকি জ্বলোৱা হয়, ধূপ জ্বলোৱা হয় আৰু প্ৰসাদ আগবঢ়োৱা হয়। কিন্তু আমাৰ সময়ত কি আছিলে, মোৰ কি হৈছিলে মই কৈ আছোঁ দেই মোৰ কাহিনীটো। মানে মই ৰাতিপুৱা একদম উঠোঁ আৰু মায়ে কয় উঠা জল্দি উঠা, আজি কাতি বিহু, মানে বিহুৰ দিনাখন দেৰিলৈকে শুই থাকিব নালাগে। আৰু মানে এক্সাইটমেণ্ট এটা থাকে দেই। কিয় থাকে বুলি ভাবিছে? কি হ'ব পাৰে কওকচোন? কথাটো হৈছে কি, এই যে তুলসীৰ যে এটা ভেটি যে বনাওঁ আমি, ৰাউণ্ড শ্বেপত হওক, স্কুৱেৰ শ্বেপত হওক, মানে সেইটো এটা এক্সাইটমেণ্ট। গোটেই দিনটো মানে মোৰ সেইটোৱে দুদিন আগৰ পৰা মানে এক্সাইটমেণ্ট এটা হৈ থাকে কি এনেকৈ বনাম, তুলসীৰ তলত কি শ্বেপ দিম, তেনেকুৱা আৰু দেই। তাৰপিছত মাটি চাটি দেউতাই ঠিক কৰি দিয়ে আৰু কোৰেদি মানে কাটি মেলি মাটিখিনি উলিয়াই দিয়ে আৰু দেই। তাৰপিছত মই মানে সেইটো মানে অকল মোৰ কাম, মোৰ দায়িত্ব, মানে সেইটো কোনো ঘৰৰ মানুহে কৰিব নোৱাৰে, অকল মই কৰিম। ৰাতিপুৱা উঠিয়ে একদম ধুনীয়াকৈ মানে মায়ে অলপ বেয়া কাপোৰ এটা পিন্ধাই দিয়ে আৰু, কাৰণ লেতেৰা হ'ব পাৰে। ধুনীয়াকৈ বনাওঁ আৰু দেই, মাটিৰ সেইটো ভেটিটো বনাওঁ, তাতে তুলসীজোপা ধুনীয়াকৈ ৰুই দিওঁ। তাৰপিছত ৰুই আকৌ শুকোৱালৈকে ৰখি থাকোঁ। আকৌ ওচৰৰ মানুহৰ ঘৰলৈও যাওঁ দেই, চাওঁগৈ মানে সিহঁতৰ বেছি ভাল হৈছেনে মোৰ বেছি ভাল হৈছে, এনেকুৱা কাৰটো ডাঙৰ কাৰটো সৰু, এনেকুৱা আৰু মানে দেই। আকৌ দুপৰীয়া যেনিবা গা চা ধুলোঁ আৰু গোটেইখিনি বনাই মেলি। তাৰপিছত আকৌ মাজে মাজে আহি বাহিৰলৈ চাই থাকোঁহি শুকাইছেনে নাই, মানে এনেকৈ চাকি দিম, ইয়াতে এনেকৈ প্ৰসাদ দিম। মানে সেই সৰু কিছুমান বস্তু মই আজি তাকে মোৰ অফিচৰ বাজনীৰ লগত কথা পাতি আছোঁ। মানে সেইখিনি সময়ৰ বেলেগেই এটা এক্সাইটমেণ্ট, বেলেগ এটা ফূৰ্তি আছিলে আমাৰ সময়ত যেতিয়া আমি সৰু আছিলোঁ। এতিয়া মানে সন্ধিয়া হ'বলৈ ৰখি থাকোঁ, কেতিয়া চাকি জ্বলাম, কেতিয়া প্ৰসাদ আগবঢ়াম। তাৰপিছত যেনিবা ধুনীয়াকৈ প্ৰসাদ আগবঢ়ালে মায়ে, আৰু ওচৰতে বহি থাকোঁ আৰু চাকি তাকি জ্বলাই মেলি মই কি কৰিছিলোঁ, মোৰ ঘৰৰ মানে ওচৰ চুবুৰীয়া যিখিনি আমি ল'ৰা ছোৱালী আছিলোঁ, আৰু মই পঢ়িছিলোঁ শংকৰদেৱ বিদ্যা নিকেতনত দেই। তো তাতে আমাৰ কি হয়, আমি চবেই আমি শংকৰদেৱৰ তিথি হওক, সৰস্বতী পূজা হওক, সেনেকুৱা ধৰণৰ কিছুমান ফেষ্টিভেলত আমি